বিয়া পাতি ল'বি চব কাইবাৰ দিবলগীয়া আছে নো ভাগ তই বিয়া পাতিবি সোনকালে যাওঁ নাই দুইটাতে 50 দিওঁ আমি বল লৈ বল পইচা কেছ একো মিলাব নাই হেল্ল' গাইজ চেনেলটো আমাৰ ইউটিউব আৰু মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মানে ঘৰত কি হ'ল মানে আমাৰ ঘৰত চাহপানী নাই চাহপাত খাবলৈ চাহপাত নাই চাহপানী খাবলৈ আৰু এতিয়া হয়তো লোকৰ ঘৰতে চাহপানীটো খাই দিওঁগৈ আৰু আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰি দিছোঁ চাই থাকিব সকলোকে মজা হ'ব আৰু এতিয়া যাওঁ বোলক চাহপানী খাওঁগৈ লোকৰ ঘৰত এয়া চাহপাত নহয় চাহপানী বনাইছে উতলি আছে গাখীৰ চাহ দিছ নেকি বাহ আমাৰ ঘৰত হেৰি নাই কাৰণে আহিছোঁ চবক খাবৰ কাৰণে চাহপাত নাই আকৌ আমাৰ ঘৰত চাওক সিহঁতক মানে ইমানেই মানে দামী আৰু নাই খেজুৰে চাহপানী খাবলৈ দিয়া পিছত এবাৰ গাখীৰ চাহ খেজুৰ আহি গ'ল কিয় নব আহক আহক অ' নব চাওক কিমান দামী খেজুৰে মোক চাহপানী খাবলৈ দিছে চাওক আকৌ খবৰ খাতি কওক আকৌ কি খবৰ কেলে বেয়া কেলে বেয়া বহুত আপোনাৰ এইপিনে কিবা এটা কওক না কেলে বেয়া বেয়াটো কওক সমস্যাবোৰ সমাধান কৰিব নোৱাৰা হ'লো আচ্ছা সেইটো ভাল ভাল খানাবোৰ মোৰ কাৰণে গুচি গৈছে কেলে গুচি গৈছে কেলে গুচি গৈছে এইপিনে চাই দিয়ক কেলে গুচি গৈছে মই দাদা লগা নাহিলো নহয় অঁ দাগিটা লগাই নাহিলে নি দাগিটা দেখাই দে একো নহয় নহয় এনেকে বেগ পিঠিতে কথা কওঁ বেগ পিঠি নহয় চাওঁ দাগিটা চাওঁ এইটো ল দাগিটা চাওঁ কোনকেইটা চাওঁ হাঁহি থাকে একো নাই হাঁহিটা মাৰি দিয়ক হাঁহিটা মাৰি দিয়ক দিয়ক পইচা দিয়ক মোক দিয়ক ৰাতিপুৱা 500 টকা পাইছোঁ বঢ়িয়া তোক আপোনাৰ নেকি বাপেকে অনা বস্তু প্ৰথম তহঁতলৈ দিছোঁ কি তথাপিতো আকৌ হেৰি লৈ বৰ বেয়া এটা ভাৱ লৈ নাথাকিবি কানিয়ে হাতত দিয়ক দিয়ক চাবোন নিদিওঁ চাবোন হেৰি ভাজত দিছে ল'ৰাটো কাপোৰ ধুব লাগে আগতে দি দিলে লাভেই হয় নাই এইবোৰ চাহটো খাই লওঁ গাখীৰ চাহটো মজা আছে খাব নে কি হ'ব আচ্ছা সিহঁতত গাহৰি আছে সিহঁতক গাহৰিটা দেখামগৈ ৰ'ব গাহৰি তোৰ তাত গাহৰি আছে তোৰ মানে সিহঁতত গাহৰি আছে গাহৰিটা খাবৰ কাৰণে গৈ আছোঁ আপোনালোকক মানে দেই চা সিহঁতৰ ঘৰত পূৰা হাঁচি মানে সিহঁতক গাহৰি যা দেখাম ৰ'ব বিজনা নাই সেইকেইটা চাওক গাহৰি এই দুটা গাহৰি দুটা এই সকলোৱে দিছে চাওক গাহৰি ই মানে থাৰ আনিম বুলি কৈছে থাৰ এটা বিকি সৰু ঠাৰখন পাব মানে সেইখন কৈছিলে সৰু ল'ৰা ছোৱালী যে খেলা ঠাৰখন সেইখন কিনিম বুলি কৈছে মানে কিনি আছে এইকেইটা হাঁচি গছ পুৰা লগাই দিছে পুৰা এইটো কি আছিলে অভিজিত কাটিং এণ্ড টেইলাৰিং তো ই মানে আহি গ'ল ৰাতিপুৱাই তো কামত আহি গৈছে আমি লাজ নকওঁ আমি কাম কৰি খাওঁ মানে আমাৰ দোকান এইখনে দোকান আপোনালোকে আহিব যদি আপোনালোকৰ কাপোৰ চাব ফটা জাঙিয়া 20 টকা তাৰপৰা কি চিলাবি সঁচাকৈ কওঁ আকৌ ব্লাউজ চিলোৱা হয় লাজৰ কথা নহয় নহয় এইটো মানে মালিকৰ নামটো সেইজন দেই অভিজিত এটা সংস্থাপন দিয়া হৈছে 20-25 জন ল'ৰাক ভালকৈ ইণ্টাৰভিউ দে আমি এতিয়া ইয়াত আপোনাৰ 450 পৰা ষ্টাৰ্ট হৈ চিলোৱা কম দামতে ৰেট কমোৱা হয়গৈ অলপ বহুত চাই চিতি মানে সংস্থাপনো দিয়া হৈছে ন ট্ৰেইনিঙো দিয়া হয় ট্ৰেইনিং দিয়া আমি ট্ৰেইনিং লৈ আছোঁ এতিয়া ই ট্ৰেইনিং লৈ আছে ময়ো ট্ৰেইনিং ল'ব আহিছোঁ এইবিলাক লাভ চাভ কৰি লাভ নাই আৰু ন তোৰ চাওক পূৰা কামত লাগি গ'ল মালিক আহিব অলপ এই এনেকৈ ষ্টাৰ্ট কৰে কণ্ট্ৰল এতিয়া মানে আমি দুটা ওচৰৰ মানুহ ঘৰলৈ আহিছোঁ মানে ইয়াত আজি ভ্লগটো মানে এনেকুৱা মানে আজি মানে কি কৰোঁ মানে চব দেখাম অলপ সেইডোখৰ পাইছোঁ সেইডোখৰত বৰ ডাঙৰ চেনীৰ নাম এটা আছে সেইটো ছোৱালীবোৰৰ লগত চেনী খোৱাটো মানে দেখাম এতিয়া মানে মনে কৰিব লাগিব বিয়া পাতি ল'বি আকৌ বিয়াখন পাতিবি আকৌ বিয়া পাতি ল'বি চব কাইবাৰ দিবলগীয়া আছে নো ভাগ
তই বিয়া পাতিবি সোনকালে জান নাই ভালে বেয়া লাগে কাঁহী বাতি ধুবলগীয়া আছে বিয়াখন পাতি ল'লে এনেকুৱা নহয় নহয় বেচেৰা দিলে বেয়া লাগে ভাল লাগিছে ধুই পানি তোমালোকৰ ঘৰতো আজি হেৰি কৰিবলৈ আহিছোঁ আজি আৰু কি কি আছে তোমালোক দেখাই যাবা দেই আজি গাহৰিটো ক'ত চাই তহঁতৰ বোলা গাহৰি দেখামগৈ আমি ইউ চাই মানে সেইটো সেইডোখৰতো হাঁচি মানে হাঁচি হাঁচি আৰু চাই মানে মানুহে দেখিবৰ কাৰণে জাল লগাই দিছে মানে নাচাবৰ কাৰণে এইটো আছে এই চাইডে যে গাহৰিয়ে গাহৰি পুহে আৰু মানুহবিলাকে ইমান সোমাই দিবলগীয়া আছে ইমানে এই কামুৰি দিবি দেই এতিয়া অষ্ট্ৰেলিয়ান এই এতিয়া বিকিম বুলি কৈছে দেই আহিছ অকল কণ্টেক্ট নাম্বাৰ দি দিম যদি লাগে আপোনালোকে মানে ক'ব আৰু ন জনাই দিব কমেণ্টত দুটা আছে মানে ই হেৰি আনিব হিমালয়ান এখন আনিম বুলি কৈছে মানে এইকেইটা বিকি মানে হিমালয়ান আনিব মানে এইকেইটা বিকি মানে পূৰা পুহি আছে গাহৰি আৰু ভৰাও বুলি কৈছে নে কিমান ডাঙৰ গালটো এই গাহৰি কি গাহৰিকেইটা বিকি কি আনিবি তই বিয়া পাতিম खत्म बाय बाय टाटा गुड बाय गया দুইটাতে 50 দিম আমি বল লৈ বল পইচা কেছ একো মিলাব নাই 50 দিম চালা আৰু কি আছে লগত চব হেৰি নাই বগৰী কি হ'ল চব কি হৈছে এই পিধোৱাৰ মেইন বিলাতী এইবাৰ লগা নাই লাগিব নেকি এইখন অৰ্কিড পাৰ্টি নাই আম গছ সাঁচি গছ হাঁচি গছ চাওক না বাকী মানুহেই নাই সিহঁতৰে মানে গোটেই বুজিছে যিমান দীঘল দেখিছে চকুৱে মনিব নোৱাৰে মানে সিহঁতৰ গোটেইবিলাক আৰু গোটেই সাঁচি গছ অঁ যদি ছোৱালী যদি সিহঁতৰ গছ মাতিবি ঢেৰ সম্পত্তি আছে দেখোন ঢেৰ সম্পত্তি অঁ মানে সিহঁতৰ ঘৰত সাঁচি গছ আমাৰ ঘৰতে নাই ইমান সাঁচি গছ সিহঁতৰ ঘৰত যিমান সাঁচি গছ দেখিছে দেখিছে নাই বাহ মালটো ক'ত দেখাই নাই ডাঙৰ ডাঙৰ নাই ধৰক বহুত ডাঙৰ বাৰী দেখিছে নাই কিন্তু মাল গেটো চক নকা বনি যায় বোলে মানে ক'ত পায় সাঁচি গছ জনাব দেই গম পাওঁ বাৰু আমাৰ শিৱসাগৰত গোলাঘাট কিন্তু তাত বেলেগত যদি আছে জনাব আমি এইবিলাক আনিমগৈ বাৰু অথবা ছাগলী কি কৰিলি গ'লগৈ বোলে ছাগলী জোল বয় ক'ত এইটো চাই এনেকৈ মানে মালটো জোল বয় চাওক এনেকৈ এটা চিনেমেটিক শ্বট দেখাইছে বোলে এইখনৰ বাৰীখনত পূৰা খাম আমি আৰু কিন্তু ৰাতিপুৱাতে খোৱা নাই মানে আজি বতৰটো ডাৱৰীয়া বুলি এতিয়া মিনিমাম 12:30 বাজি গৈছে টাইমটো আৰু মানে আমি খোৱা ঘৰ ল'ৰা যে মানে সৰু পৰাই আমাক খুৱাই দিয়ে জন্মগতে যে এনেকৈ চেলেকাই দিছিলে সাঁজটো ন সেইকাৰণে অকণমান ধেৰ নাখাওঁ অকণমান খাওঁ হয় নাই ধেৰ নাখাওঁ নহয় আমি অকণমান খাওঁ নিয়ম কৰোঁ আহোম ল'ৰা যেতিয়া মই পূৰা পৰি থৈ যোৱাকৈ খাম মদাহী এটা মদাহী মদাহী নহয় গম পাই ন আপোনালোকে ন ভিডিঅ' চাই থাকে তোমালোকে মই মদাহী নিব ন কেইটা মদাহী বাৰু এতিয়া যাওঁগৈ আৰু মজা আছে ন ঘৰলৈ যাওঁগৈ আৰু সিহঁতলৈ আহিলোঁ আৰু যদি ভিডিঅ'টো ইয়ালৈকে চাই ভিডিঅ'টো লাইক কমেণ্ট চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' লগ পাম আজিলৈ আহিছোঁ জয় অসম পাই আপোনালোক নতুন ভিডিঅ'